যাৰ গানত হাজাৰ হাজাৰ শ্ৰোতা মোহিত হৈ যাৰ গানত য'ত সেই যাদু হাজাৰ হাজাৰ মন বাজি উঠে জোনাকৰ দৰে কোমল পলাক ফুলৰ দৰে উজ্জ্বল তেওঁৰ সুৰ যখন বতাহত মিলি যায় মনবোৰ নিজকে নাহি ৰাখে সংগীতৰ নদীত হেৰাই যায়। কেনেকৈ সংগীত জীৱন আৰম্ভ কৰিলে তেওঁৰ প্ৰথম গান কোনটো আৰু কেনেকৈ ইমান কম সময়ত জনতাৰ মাজত জনপ্ৰিয় হ'ল আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম মাইকেল পাটৰৰ জীৱনীৰ বিষয়ে। নমস্কাৰ, মই বিজয় পানিকা আৰু আপোনালোকে চাই আছে আদিবাসী অফিচিয়েল অসম। মাইকেল পাটৰৰ জন্ম হৈছিল 1997 চনৰ 25 জুলাই তাৰিখে অৰুণাচল প্ৰদেশৰ কামলাং জিলাৰ বৰধুমছা গাঁৱত। মোৰ পৰিয়ালত মা দেউতা ভাই আৰু 3জন ভনী। পৰিয়ালত মাইকেল আটাইতকৈ ডাঙৰ ল'ৰা। পৰিয়ালত গানৰ পৰিৱেশ আৰু নিজৰ ভাইক আগৰ পৰা গান গাই আছিল। তেওঁক চাই মাইকেলে গান গাবলৈ আৰম্ভ কৰিলে। মাইকেলৰ প্ৰথম গান কণ কণা বাজে ঢোল সেই গানটোৰ পৰা আৰম্ভ কৰিছিল। মাইকেল পাটৰ ইমান কম সময়ত ৰাইজৰ মাজত জনপ্ৰিয় হোৱাৰ মূল কাৰণ আছিল এটাৰ পাছত এটাৰ হিট গান ৰাইজৰ মাজত মন জিকিবলৈ সক্ষম হ'ল। মাইকেল পাটৰ হৈছে এক গায়ক সংগীত শিল্পী যিয়ে বিভিন্ন ভাষা বিশেষকৈ চাদৰী নাগপুৰী ফিউজন ঢাজ আৰু আছামিজ এডজাষ্টান লোকত জনপ্ৰিয় ভালুকা মিউজিক শৈলীত গান গায়। মাইকেল পাটৰ গানসমূহ সাধাৰণতে ৰিজনেল ইণ্ডিপেণ্ডেণ্ট মিউজিক স্কেনত মুক্তি পোৱা ছিংগল হিচাপে আছিল, অৰ্থাৎ এপল মিউজিক ছাজাম ইউটিউব প্লেটফৰ্মত মুক্তি পাইছিল। এই সময়ত তেওঁ আছামিজ ৰিজনেল ফেশ্বন ষ্টাইল মিউজিকখনত তেওঁ নজৰ দিছিল, যাৰ দ্বাৰা তেওঁৰ শ্ৰোতা সমাজ আৰু অনলাইন অডিয়েন্স লাভ কৰিবলৈ সক্ষম হৈছিল। মাইকেল পাটৰৰ প্ৰথম মিউজিকেল ৰিলিজ 2019 হায়ৰে মোৰ গৰিৰে। এইটো মাইকেল পাটৰৰ আনুষ্ঠানিকভাৱে মুক্তি দিয়া ছিংগল গানৰ ভিতৰত এটা। 2019 চনৰ 10 জুলাইত হায়ৰে মোৰ গৰিৰে হৈছে এক ছিংগল গান য'ত পাটৰ আৰু সহ আৰ্টিষ্ট জ্যোতিকা বৰুৱাৰ লগত গাইছে। এই গানবোৰ তেওঁৰ সংগীত যাত্ৰাৰ আৰম্ভণি হিচাপে বিবেচিত হোৱা যায়, কাৰণ ই 2019 চনত প্ৰকাশ পাইছিল, যি তেওঁৰ মিউজিকেল ডিস্কোগ্ৰাফিত আটাইতকৈ পূৰ্বৰ ৰিলিজসমূহৰ ভিতৰত এটা। তেওঁৰ উল্লেখযোগ্য গানসমূহ হায়ৰে মোৰ গৰিৰে, অ মোৰ সৈয়া, টিম টিম টাৰাৰাৰা, মোৰ সংগী, তোৰ মনের মাঝে, অৰুণাচলকেৰ ডিজেল গাড়ী, মানুষকেৰ জীৱন, নৈনা কামাল, খামোচিয়া আৱাজ কিয়। সেই গানসমূহ ইউটিউব প্লেটফৰ্মৰ যোগেদি মুক্তি পাইছিল আৰু ৰাইজৰ মাজত জনপ্ৰিয় হৈছিল। তো এইখিনি আছিল মাইকেল পাটৰৰ সংগীত জীৱন আৰম্ভণি। আপুনি যদি মাইকেল পাটৰৰ বিশেষ গান যেনে টিম টিম টাৰাৰাৰা, মোৰ সংগী, অৰুণাচলকেৰ ডিজেল গাড়ী এইবিলাকৰ গান যদি ইউটিউবৰ লিংক লাগে তেতিয়াহ'লে মোৰ চেনেলৰ ডিছক্ৰিপশ্যনত আপোনালোকৰ লিংকটো দি দিম, আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আজিৰ ভিডিঅ'টো ইয়াত সমাপ্ত কৰিছোঁ। ধন্যবাদ।